চণ্ডীগড়ত পুনৰ বাজিছে সাইৰেন। বায়ুসেনাৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰিছে। চণ্ডীগড়ত 10 মিনিট ধৰি ধাৰাবাহিকভাৱে বাজি উঠে ড্ৰোন আক্ৰমণৰ সাইৰেন। জানিব পৰা মতে পাকিস্তানৰ পৰা ড্ৰোন আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সাইৰেন বজোৱা হৈছে। অৰ্থাৎ পাকিস্তানে ড্ৰোনেৰে আক্ৰমণ কৰিব পাৰে। চণ্ডীগড় বিমানবন্দৰৰ আশে-পাশে দেখা গৈছে অবৈধ ড্ৰোনৰ বিচৰণ। সকলো লোককে ঘৰৰ বেলকনিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনসাইড।